পডকাষ্ট কৰিছিলোঁ সেইটো ৰিলেটেড কথা সুধিছে আৰু কৈছোঁগৈ নৰ্মেলি আৰু নৰ্মেলি কথা সুধিছে কেতিয়া কৰিছিলে কিমান দীঘল আছিলে পডকাষ্টটো আৰু মানে ফিনেন্সিয়েল কথা কিবা কৈছিলে নেকি সেইবিলাকে সুধিছে নৰ্মেলি আৰু চুমি বাই মানে কিবা কৈছিলে নেকি তেনেকুৱা ধৰণৰ কথা সেইবিলাকে নৰ্মেলি সুধিছে আৰু মানে কি কি কথা পাতিছিলোঁ আগত বা পাছত ইণ্টাৰভিউ সেইবিলাকে নৰ্মেলি পুলিচ মেম আছিলে মেম এগৰাকী পডকাষ্টটো 10 মাহমান হৈছে 10 মাহৰ আগত বিয়াৰ আগত কৰিছিলোঁ তেখেতৰ চুমি বৰা বিশালৰ নাই কৰা নাই মই যোগাযোগ কৰিছিলোঁ বহুত আগৰ পৰাই তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ মানে পডকাষ্ট কৰিম বুলি কৈ আছিলোঁ যিহেতু তেওঁ কালচাৰেলি বহুত এক্টিভ নাচে সেইটো বেচিছত মাতিছিলোঁ আৰু তেওঁ আহিছিলে যেতিয়া ৰাঘৱপুৰ চিনেমা চলি আছিলে সেইটো সময়তে আহিছিলে তেনেকৈ পডকাষ্ট কৰিছে সুধিছে সেইখিনি সুধিছে পডকাষ্ট সেই নৰ্মেলি পডকাষ্ট কেতিয়া কৰিছিলে আৰু চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছে সেইবিলাক সুধিছে আৰু নৰ্মেল কথা আৰু বেলেগ একো নাই সোধা পোছা কৰিছে ফৰ্মেল হিচাপে ফিনেন্সিয়েল মানে কৈছিলে নেকি পডকাষ্টত তেনেকুৱা আমাৰ তেনেকুৱা ধৰণৰ একো কথা কোৱা নাই আৰু নাই সেইবিলাক নাছিলে কাৰণ মই নৰ্মেলি যেনেকৈ গেষ্টক মানে পডকাষ্ট কৰোঁ তেনেকৈ আছিলে কোনো প্ৰমোশ্যন নাছিলে নৰ্মেল ইণ্টাৰভিউ আছিলে তেওঁৰ লাইফৰ কথা পাতিছিলোঁ ট্ৰলিং বা আগৰ সেইবিলাক কথা পাতিছিলোঁ নৰ্মেল কথা আছিলে আৰু একো পইচা চইচা লোৱাৰ এইবিলাক কথা নাছিলে